বিশ্ব শৰ্মাই চিঞৰি কৈ আছে যে বাংলাদেশী মুছলমানে সত্ৰসমূহ দখল কৰিলে, বাংলাদেশী মুছলমানে সত্ৰৰ মাটিসমূহ দখল কৰিলে, কিন্তু সেই বাংলাদেশী মুছলমানসকলক অসমলৈ আনিলে কোনে? হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আৰম্ভ কৰি তৰুণ গগৈ চৰকাৰলৈকে কংগ্ৰেছ চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাহঁতে জানো সেই বাংলাদেশী মুছলমানসকলক অসমলৈ অনা নাছিলে? একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাহঁতৰ সাহসত সেইসকল বাংলাদেশী মুছলমানে সত্ৰৰ মাটি দখল কৰাৰ সাহস পাইছে। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাহঁতৰ সাহসত সেইসকল বাংলাদেশী মুছলমানে অসমীয়া জীয়াৰী বোৱাৰীক ধৰ্ষণ কৰাৰ সাহস পাইছে। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিলৈ আহি তেওঁ কৈ আছে যে বাংলাদেশী মুছলমানসকলৰ কথা নিৰ্বাচনী সভাত চিঞৰি কৈ আছে। সঁচা সঁচিকে যদিহে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুছলমানসকলক খেদিব বিচাৰে তেনেহলে হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাওঁ, আপুনি ৰাজহুৱা সভাত চিঞৰি থকাতকৈ আপুনি বিধানসভাত চিঞৰি থাকক। আপোনালোকে বিধানসভাত চিঞৰিবলৈ এৰি বিধানসভাত আপোনালোকে আইন কানুন বনাবলৈ এৰি বিধানসভাত আপোনালোকে মাখি মাৰি থাকে নেকি? বিধানসভাত আপোনালোকে কি কৰি থাকে? সঁচা সঁচিকে যদি হিমন্ত বিশ্ব শৰ্মাই অৰ্ণমাই বৰাৰ ধৰ্ষণ কাণ্ডৰ অপৰাধীক শাস্তি দিব বিচাৰে, সঁচা সঁচিকে যদি হিমন্ত বিশ্ব শৰ্মাই অসমত যিমানবিলাক ধৰ্ষণ কাণ্ড হৈছে এই ধৰ্ষণকাৰীবোৰক শাস্তি দিব বিচাৰে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বহি তেওঁলোকে কি মূৰা উখুৰাই থাকে নেকি? হিমন্ত বিশ্ব শৰ্মাহঁতে আজিলৈকে কিমানজন ধৰ্ষণকাৰীক ফাঁচি দিলে? তেওঁলোকে কিমানজন ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ কাৰণে তেওঁলোকে আজিলৈকে আইন বনালে? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বঙাইগাঁও, ধুবুৰী, নলবাৰীত অসমীয়া থাকিব নে বঙালী থাকিব সেই সিদ্ধান্ত লোৱাৰ আমাৰ অধিকাৰ নাই, কিন্তু সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাপেৰৰ আছে নেকি? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ অসমত তেওঁ খিলঞ্জীয়াৰ দুৰ্গলৈ পৰিণত কৰিব, কিন্তু খিলঞ্জীয়াৰ দুৰ্গলৈ যদি অসমখন পৰিণত কৰিব লাগে তেনেহ'লে অসমৰ যিমানবিলাক সম্পত্তি আছে এই সম্পত্তিবিলাকৰ অধিকাৰ অসমীয়াৰ হাতত নিদিয়ে কিয়? সঁচা সঁচিকে যদি এই হিমন্ত বিশ্ব শৰ্মাই অসমখন খিলঞ্জীয়াৰ দুৰ্গলৈ পৰিণত কৰিব বিচাৰে তেনেহ'লে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰি নিদিয়ে কিয়? সঁচা সঁচিকে যদি হিমন্ত বিশ্ব শৰ্মাই অসমক ভাল পায় তেনেহ'লে সংবিধানৰ 371 ধাৰাৰ অধীনত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা নিদিয়ে কিয়? অসমত তেওঁলোকে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি নিদিয়ে কিয়? সেইসকল বাংলাদেশী যিসকল বাংলাদেশী মুছলমানক হিমন্ত বিশ্ব শৰ্মাহঁতে অসমলৈ আনিছে, এতিয়া সেইসকল বাংলাদেশীৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মাহঁতে অসমত ৰাজনীতি কৰিব বিচাৰিছে। আচল কথাটো হৈছে কি হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে, হিমন্ত বিশ্ব শৰ্মা বলিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই এটা কথা ভালকৈয়ে বুজি পাইছে যে 21ৰ নিৰ্বাচনত অসমীয়া মানুহে আৰু বিজেপিক ভোট নিদিয়ে, আৰু হিমন্ত বিশ্ব শৰ্মা এই কথাটো ভালকৈয়ে বুজি পায়। হিমন্ত বিশ্ব শৰ্মা যদিহে কেনেবাকৈ বিৰোধীৰ আসনত বহিবলগীয়া হয় তেনেহ'লে লুইচ বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰীৰ যিমানবিলাক ফাইল আছে সেই ফাইলবিলাক খল খাব। আৰু হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে অসমীয়া জাতিটোক যে পদে পদে ঠগি আহিছে ইয়াৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ অসমীয়া ৰাইজে তেওঁক কৰিব, আৰু প্ৰয়োজন হ'লে অসমীয়া ৰাইজে হিমন্ত বিশ্ব শৰ্মাক লেংটা কৰি পিটিব। এই সমগ্ৰ ঘটনাবিলাকৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া পলাব বিচাৰিছে অসমৰ পৰা। তেওঁ কৈছে তেওঁ অসমত ৰাজনীতি নকৰে। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো, আপুনি কোনে গাখীৰ খাই কোনে কবিতা আবৃত্তি কৰে এইবিলাক কথাত আপুনি মাথা মাৰি থাকিব নালাগে। আপুনি অখিল গগৈ, সমুজ্জ্বল ভট্টাচাৰ্য, হীৰেণ গোহাঁই, নিতুমণি শইকীয়াৰ লগত বহিবলৈ আপুনি সাহস নকৰে, বহিব নালাগে। কিন্তু আপোনাৰ যদি সাহস আছে আপোনাৰ ষ্টুডিঅ'ত নিউজ লাইভক আমাক মাতক, আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰ